এই ভিডিঅ'টোত আমি আলোচনা কৰিম অষ্টম মান শ্ৰেণী গণিতৰ অনুশীলনী 9.2 কুৱেশ্যন নম্বৰ 6 ইয়াৰে কুৱেশ্যন নম্বৰ 7ত দিছে 2x - 5 * 2x + 3 - x - 2 হোল স্কয়াৰ + 29 ঠিক আছে এই কুৱেশ্যনটোত আমি প্ৰথমতে কি কৰিব লাগিব চোৱা ইয়াত আমাৰ কোনটো ফৰ্মুলা খাটে হেতু চাব লাগিব ইয়াতে চোৱা ইয়াত 2x আছে ইয়াতো 2x আছে হয়নে 5 আছে আৰু 3 আছে অৰ্থাৎ এটো আমাৰ কোনটো ফৰ্মুলাত পৰি আছে চোৱা ইয়াতে আমাৰ x + a * যদি x + b থাকে তেতিয়া আমি কি বুলি লিখিব পাৰো চোৱা ফৰ্মুলাটো আমি শিকি আহিছিলো যে আমি লিখিব পাৰো x² + a + b * x + ab হয়নে এই ফৰ্মুলাটো আমি কি কৰিব পাৰো লিখিব পাৰো গতিকে এই ফৰ্মুলা মতে আমি মানবিলাক পাতিম চোৱা প্ৰথমতে আছে x² হয়নে গতিকে ইয়াত x ৰ মানটো কোনটো হ'ব চোৱা 2x টো হ'ব x -5 টো হ'ব a আৰু 3 টো হ'ব b আৰু 2x টো কি হ'ব চোৱা x হল তে x² অৰ্থাৎ 2x হোল স্কয়াৰ হ'ব হল প্লাস a + b * x এটা চোৱা a + b মান কি হ'ব চোৱা a মান হ'ব -5 আৰু b মান হ'ব কিমান 3 হল গোটেই কেইটা কি হৈ আছে চোৱা ইনটু x x ৰ মান কিমান আছে 2x বুজি পালা প্লাস ab এটা a মান ইয়াত তোমাৰ আছে চোৱা -5 আৰু b মান আছে কিমান 3 মানে গতিকে 3 পাতিলো বুজি পালা এটো ফৰ্মুলা আমি এটো পাতি দিলো নেক্সট আছে চোৱা x - 2 হোল স্কয়াৰ অৰ্থাৎ এটো আমাৰ কি হৈ আছে a + b হোল স্কয়াৰ ফৰ্মুলাত আছে এটা a + b হোল স্কয়াৰ ফৰ্মুলাটো কি আছিল a² - 2ab 2a মান হৈছে তোমাৰ x আৰু b মান হৈছে আমাৰ 2 হয় না গতিকে 2x * 2 হল প্লাস b² অৰ্থাৎ 2² হ'ব বুজি পালানে ব্ৰেকেট ক্লোজ প্লাস কিমান হ'ব 29 বুজি পাইছা এখিনলে এতিয়া চোৱা আমি একেটা ভাগি দিলে ওলাই যাব 2 ক যদি আমি স্কয়াৰ কৰো কিমান পাম 4 পাম x ক স্কয়াৰ কৰিলে আমি কিমান পাম x² হল এতিয়া চোৱা 5 টকা তোমাৰ ধাৰ আছে আকৌ তোমাৰ চোৱা 3 টকা জমা হৈ আছে বুজি পাইছা নে গটিকে আৰু ইফালে 2x টো কি হৈ আছে ইয়াৰ লগত পূৰণ হৈ আছে গটিকে কিমান হ'ব চোৱা 5 টকা ধাৰ 3 টকা জমা গটিকে তোমাৰ কিমান হ'ব চোৱা ধাৰ হ'ব 2 টকা হয়নে 2 ইনটু কিমান আছে চোৱা 2x গটিকে 2x লিখিলো হল প্লাস চিন আছে প্লাস দিলো চোৱা 5 3 গুণ কিমান 15 এটো প্লাসে মাইনাসে কি হ'ব মাইনাস গটিকে এই চিনটো আমি কি লিখিম মাইনাস লিখিম মাইনাস 5 3 গুণ 15 হল এটা চোৱা এটো চিন মাইনাস আছে মাইনাস দিলো এটো এতিয়া চোৱা প্লাসে মাইনাসে মাইনাস হয়নে x² হল মাইনাসে কি প্লাস গটিকে কিমান হ'ব চোৱা 2 2 গুণ 4 4x হ'ব প্লাসে চোৱা মাইনাসে প্লাসে মাইনাস গটিকে মাইনাস দিলো 2 কি স্কয়াৰ কৰিলে আমি কিমান পাম 4 পাম প্লাস কিমান আছে চোৱা 29 গটিকে 29 পাতিলো হল এটা কিমান আছে চোৱা 4x² প্লাসে মাইনাসে মাইনাস 2 2 গুণ কিমান 4 গটিকে কিমান পালো 4x মাইনাস কিমান আছে 15 আছে হল -x² + 4x - 4 + 29 চোৱা 4x ধাৰ আছে 4x জমা আছে গটিকে দুটা কি হ'ব কটাকটি যাব বুজি পাইছা নে তাছত চোৱা 4x জমা আছে আৰু x ধাৰ আছে গটিকে কিমান হ'ব দুইটা 4x ৰ পৰা 1 যদি মাইনাস কৰো তেতিয়া আমি কিমান পাম 3x² হল নেক্সট চোৱা 15 টকা ধাৰ আছে 4 টকা ধাৰ আছে টোটাল ধাৰ কিমান হ'ব 19 টকা আকৌ 19 টকা ধাৰ হল আৰু 29 টকা তোমাৰ কি হৈছে জমা হৈ আছে গটিকে তোমাৰ হাতত জমা থাকিব কিমান চোৱা 15 টকা ধাৰ 4 টকা ধাৰ আকৌ তোমাৰ 29 টকা জমা গোটেই কিটা যদি আমি প্লাস কৰো তেতিয়া আমি কিমান পাম 29 টো প্লাসত আছে ন প্লাস 10 টকা বুজি পালা আমাৰ আনসাৰটো হ'ব 3x² + 10 নেক্সট কুৱেশ্যন নম্বৰ 8 ত চোৱা x / 3 - 3y / 4 আকৌ x / 3 + 3y / 4 হল এটা আমি ফাৰ্স্টতে কি কৰিব লাগিব কোনটো ফৰ্মুলানো মিলি আছে হেতু চাব লাগিব হয় ইয়াত এটা x / 3 x / 3 দুইটা মিলি আছে আকৌ 3y / 4 3y / 4 মানে মিলি আছে গটিকে আমি গম পালো এটো যদি আমি a বুলি ধৰো মানে a - b * a + b ফৰ্মুলাটো ইয়াতে মিলি আছে বুজি পালা নে ইয়াতো চোৱা 3y / 4 3y / 4 প্লাস কিমান আছে চোৱা 3x আৰু ইফালে 4 এই দুটা মিলা নাইকিয়া গটিকে এটো আমাৰ কোনটো ফৰ্মুলাত মিলি আছে চোৱা x + a
ইনটু এক্স প্লাছ বি এইটো ফৰ্মুলাত আমাৰ মিলি আছে হয়নে এতিয়া আমি জানো যে এ প্লাছ বি ইনটু এ মাইনাছ বি ইজ ইকুৱেল টু কি হয় এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ আকৌ এক্স প্লাছ এ ইনটু এক্স প্লাছ বি ফৰ্মুলাটো আমাৰ কি আছিলে চোৱা এক্স স্কোৱাৰ প্লাছ এ প্লাছ বি ইনটু এক্স প্লাছ এ বি হ'লে এইটো ফৰ্মুলা আছিলে এতিয়া আমি সেই ফৰ্মুলা মতে মানকেইটা পাতি যাম এতিয়া চোৱা ফাৰ্ষ্টতে আমাৰ কি হ'ব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এতিয়া এ স্কোৱাৰ মানে ইয়াত কিমান হ'ব চোৱা এক্স বাই 3 হ'ল আকৌ বি স্কোৱাৰ বি মানে কিমান আছে চোৱা মাইনাছ বি স্কোৱাৰ বি মান আছে তোমাৰ 3y বাই 4 যেহেতু স্কোৱাৰ আছে গতিকে আমি হোল স্কোৱাৰ দি দিওঁ হ'ল নেক্সটটো চোৱা আমাৰ এইটো ফৰ্মুলা আছিলে ইয়াৰ মানে কি আছিলে এক্স স্কোৱাৰ প্লাছ এ প্লাছ বি এক্স ইনটু এ বি মানে এই ফৰ্মুলাটো আমি ইয়াতে পাতিম হ'ল ইয়াতে এইটো হৈ আছে আমাৰ এক্স এইটো হৈ আছে এ এইটো হৈ আছে বি প্লাছ চিন আছে প্লাছ দিয়া প্ৰথমতে কি হ'ব এক্স স্কোৱাৰ হয়নে এক্সৰ মান কিমান আছে 3y ডিভাইডেড বাই 4 হ'ল প্লাছ এ ইনটু বি এতিয়া এ মান আছে আমাৰ 3x আকৌ বি মান আছে কিমান এক্স হ'ল ইনটু কিমান এক্স এতিয়া এক্সৰ মান কিমান আছে চোৱা 3y ডিভাইডেড বাই 4 প্লাছ এ বি মান কিমান আছে চোৱা 3x ইনটু এক্স বুজি পাইছা তোমালোকে খালি চাই ল'বা যে আমি ফৰ্মুলা মতে পাতি গৈছোঁ এতিয়া চোৱা এক্সক স্কোৱাৰ কৰিলে আমি এক্স স্কোৱাৰ পাম 3ক স্কোৱাৰ কৰিলে কিমান পাম 9 পাম মাইনাছ চিন আছে মাইনাছ দিয়া 3ক স্কোৱাৰ কৰিলে আমি 9 পাম আৰু ৱাইক স্কোৱাৰ কৰিলে আমি কিমান পাম ৱাই স্কোৱাৰ তলত আছে 4ক স্কোৱাৰ কৰিলে আমি কিমান পাম 4 4 গুণ 16 হ'ল প্লাছ চিন আছে প্লাছ দিলোঁ 3ক স্কোৱাৰ কৰিলে 9 পাম ৱাইক স্কোৱাৰ কৰিলে আমি কিমান পাম ৱাই স্কোৱাৰ 4ক স্কোৱাৰ কৰিলে আমি কিমান পাম 16 পাম ইয়াত চোৱা মাইনাছ 9y স্কোৱাৰ ডিভাইডেড বাই 16 আকৌ 9y স্কোৱাৰ ডিভাইডেড বাই 16 এইটো প্লাছত আছে এইটো মাইনাছত আছে গতিকে এই দুটা কি হ'ব কটাকটি যাব হ'ল নেক্সটটো চোৱা 3x ইনটু প্লাছ 4x গতিকে কিমান হ'ব 3 4 4x হয়নে ইনটু কিমান আছে চোৱা 3y বাই 4 হ'ল প্লাছ 3x ইনটু x গতিকে আমি কিমান পাম 3x স্কোৱাৰ দুইটা কি কৰি দিলোঁ ইনটু কৰি দিলোঁ হ'ল এতিয়া চোৱা আমাৰ এইটো প্লাছত আছে মাইনাছত আছে গতিকে কটাকটি গ'ল ইয়াতে চোৱা 4 কটা গ'ল এতিয়া আমাৰ যিটো বাকী ৰাখিলে পাতি দিয়া চোৱা এক্স স্কোৱাৰ ডিভাইডেড বাই 9 ইয়াতে আমাৰ কিমান ৰ'ল চোৱা 4 কটা গ'ল 3xy হয়নে পাতা প্লাছ 3 পালোঁ আৰু xy পালোঁ xy পাতিলোঁ হ'ল প্লাছ কিমান আছে চোৱা 3y স্কোৱাৰ 3x স্কোৱাৰ গতিকে 3x স্কোৱাৰ হ'ল এতিয়া চোৱা ইয়াতো আমাৰ এক্স স্কোৱাৰ আছে ইয়াতো এক্স স্কোৱাৰ আছে গতিকে এই দুটা আমি কি কৰিব লাগিব যেহেতু প্লাছ হৈ আছে প্লাছ কৰিব লাগিব এতিয়া আমি এক্স স্কোৱাৰটো কি বুলি পাতিম চোৱা 1/9 প্লাছ 3 বুলি পাতিম হ'ল এতিয়া এইটো কিমান পাম চোৱা 9 ইফালে হ'লে চোৱা 9 তলত 9 আছে 9 3 গুণ 27 28 মানে আমি কিমান পালোঁ 28 ডিভাইডেড বাই 9 পালোঁ বুজি পালা নাই গতিকে এই দুটা প্লাছ কৰি যিহেতু 28 ডিভাইডেড বাই 9 পালোঁ আৰু এক্স স্কোৱাৰটো আমাৰ সহক আছিলে গতিকে এক্স স্কোৱাৰ পাতিলোঁ প্লাছ কিমান আছে চোৱা 3xy গতিকে 3xy পাতিলোঁ বুজি পালা এইটোৱে হ'ব আমাৰ আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 9টো চাই লোৱা ইয়াতে তোমাৰ কি আছে চোৱা x ডিভাইডেড বাই 5 প্লাছ y ডিভাইডেড বাই 5 হোল স্কোৱাৰ প্লাছ 2 এইটো সৈতে ছেম আছে চোৱা x ডিভাইডেড বাই 5 প্লাছ y ডিভাইডেড বাই 5 মানে 2 ইনটু এইটো আছে আৰু প্লাছ ইনটু কি আছে চোৱা x ডিভাইডেড বাই 5 মাইনাছ y ডিভাইডেড বাই 5 প্লাছ আকৌ এইটোৱে আছে চোৱা x ডিভাইডেড বাই 5 মাইনাছ y ডিভাইডেড বাই 5 এতিয়া ইয়াত আমি চাব লাগিব কোনটো ফৰ্মুলা মিলি আছে আৰু ইয়াতে আমি পাই আছোঁ চোৱা এইটো যদি আমি a বুলি ধৰোঁ হা a স্কোৱাৰ প্লাছ 2 এইটো যেহেতু a হৈ আছে a আৰু এইটো যদি আমি b বুলি ধৰোঁ 2ab প্লাছ এইটো চোৱা b টো কি হৈ আছে স্কোৱাৰ হৈ আছে বুজি পালানে চোৱা আমাৰ কোনটো ফৰ্মুলা মিলি আছে a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ হয় নাই এই ফৰ্মুলাটো ইয়াতে মিলি আছে আৰু a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ ইজ ইকুৱেল টু কি হয় a প্লাছ b হোল স্কোৱাৰ গতিকে আমি ইয়াৰ এই লাইনটো সলনি আমি কি বুলি লিখি দিব পাৰোঁ a প্লাছ b হোল স্কোৱাৰ বুজি পাইছানে এতিয়া a ৰ মানটো হৈছে এইটো হয়নে পাতি দিয়া x ডিভাইডেড বাই 5 প্লাছ y ডিভাইডেড বাই 5 হ'ল a প্লাছ b এতিয়া b মান কিমান আছে চোৱা এইটো হয়নে x ডিভাইডেড বাই 5 মাইনাছ y ডিভাইডেড বাই 5 হোল স্কোৱাৰ বুজি পালা ইয়াতে চোৱা y ডিভাইডেড বাই 5 এটা প্লাছত আছে এটা মাইনাছত আছে গতিকে এই দুটা কি হ'ব কটাকটি যাব হ'লনে এইটো কুৱেশ্যন একদম ইজি হয় এতিয়া চোৱা কি বাকী ৰ'ল x ডিভাইডেড বাই 5 বাকী ৰ'ল
প্লাছ আকৌ এক্স ডিভাইডেড বাই 5টো বাকী ৰ'ল হোল স্কোৱাৰ আছে গতিকে হোল স্কোৱাৰ দি দিয়া হ'ল এতিয়া চোৱা আমি কিমান পাম 5 আৰু ইফালে এক্স আৰু এক্স প্লাছ কৰিলে আমি কিমান পাম টুৱাইছ এক্স পাম হয়নে হোল স্কোৱাৰ আছে হোল স্কোৱাৰ দি দিলোঁ এতিয়া আমি কিমান পালোঁ চোৱা 2ক স্কোৱাৰ কৰিলে আমি 4 পাম এক্সক স্কোৱাৰ কৰিলে কিমান পাম 4x স্কোৱাৰ আকৌ তলত 5 আছে 5ক স্কোৱাৰ কৰিলে আমি কিমান পাম 5 5 গুণ 25 বুজি পালানে অৰ্থাৎ আমাৰ আনচাৰটো কিমান হৈ গ'ল 4x স্কোৱাৰ ডিভাইডেড বাই 25 বুজি পালা এইটোৱে হ'ব আমাৰ আনচাৰ আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ